Actually, ল'ৰাজনে মানে আসলে দেউতাকক কাৰণ পথাৰে মাৰি পিনি মাৰি দিয়ে আৰু তাতে স্পটেড হয়। চাগে মানে অলপ ডিপ্ৰেশ্যন থকা সন্দেহ হয় মানে তদন্তত কি ওলাই গম পাম আমি এতিয়া এইখিনি আমিতো এতিয়া কনফাৰ্ম তদন্তই যিটো কয় সেইটোৱে হ'ব আৰু ল'ৰাটোক এৰেষ্ট কৰা ল'ৰাটো আহিলে এতিয়া আমি এপ্ৰিহেণ্ড কৰিছোঁ তাক সোধ কৰি আছোঁ আটক কৰা হৈছে এতিয়া বিন্দি বিচাবা গৈছে সকালে কিবা নিব বুলি সোয়াবিন আনিব বুলি তাৰপাছত সোয়াবিন কিবা বিন্দি বিচায়া তাৰপাছত ওই গাঁৱতে সোমায়া অলপখিনি খাইখিনি আহিছে আৰু কি খাই পেলাই আহিয়া আৰু এইখিনি কিবা আছে না খুৰা আছে না তাৰ ঘৰতে সোমাই আহিছে আমাৰ ঘৰৰ ওচৰতে পাছত আহা টাইমত আৰু এই ৰাস্তাত অলপ ফুৰিছে আৰু কি ফুৰাত সোমাই আমি উঠিয়াই দিছে উঠিয়াই দিয়া নহয় যিটো মৰিছে সেইটো সেইটো উঠাই দিয়া পাছত খায়া দায়া ঘুমাইছিল বোলে খায়া দায়া ঘুমায়া আৰু ওর আপিতা কিবা গৰু আনিবা গৈছে ওর ল'ৰা তাৰপৰা ঘৰত কি কৰি আছে ওর মাউথা খিয়ালে নাই গৰু আনিবা গৈছে গাইড নিবা ঘৰেনে আনিয়া বান্ধিছে বোলে ঘৰত তাৰপাছত কিবা কিবি আৱাজ শুনিছে বোলে গল্ডং গাল্ডাং তাৰপাছত কি গল্ডং গাল্ডাং কৰিছে এনেকুৱা ভাবিয়া ঘৰত যাইখিনি চাবা গৈছে বোলে যাইখিনি দেখা পাইছে মাৰা কুঠা দিয়া মাৰা এই কপালত মাৰিছে বোলে আগত কপালত মাৰিয়া তাৰপাছত উঠাব খুজিছে বোলে ওর মাউটা উঠাব খোজাতে ওর আৰু মাউকে খাটিবা খুজিছে বোলে ওই কারণে ওই ভয় করিয়া বাহিৰত ওলাইয়া চিল্লাইয়া হেল্প খুজিছে গাঁৱৰ মানুহবিলাক তাৰপাছত এই কিবা বাচিজাৰ নাতি একজন আছে বাৰীত এইটো শুনিয়া দৌৰাই আহিছে বোলে দৌৰাই আহিয়া তাৰপাছত মোৰ ডাঙৰ ল'ৰাক ফোন দিছে ফোন দিয়া আৰু ডাঙৰ ল'ৰাও এই বোলে বাপক কিবা লোহা দি মাৰি দিছে বোলে এনেকুৱা কয়া বাপাক খবৰ দিয়া আহিছে দৌৰাই তাৰপাছত আহি দেখা পাইছে কৰ্ডন খাটা আৰু কৰ্ডন নাজানো কি হয় এই নিজে চুপচাপ খাৰৰ লগত আগত খাইছে না নাই নাজানে আগত বোলে কিবা ইনজেকশ্যন লৈছে বোলে এনেকুৱা হৈছে 6-7 বছৰ আগত ইনজেকশ্যন লৈছে বোলে মোৰো নাখায় এতিয়া মই ইয়াতে মেজিষ্ট্ৰেট ইনচাৰ্জ হয় ইয়াতে যেতিয়া আহিছিলোঁ তেতিয়া
ইনকুৱেষ্টটো কৰিব এতিয়া ৰখি আছোঁ। এজ পাৰ OC কোকৰাঝাৰ ইয়াতে যি হৈছে, দেউতাক এজন আছিল আৰু ল'ৰা এজন আছিল। ল'ৰাটো 28 years মান হৈছে এপ্ৰক্সিমেটলি। মানে তেতিয়া সি 2:30 মানত হৈছে, দুপৰীয়া 2:30 মানত। তেতিয়া ল'ৰাটোৱে আহি পিনি কৈছে দেউতাকক যে মই আজি তোক মাৰিম বুলি। তো সি ডাইৰেক্ট এটা কুঠাৰ এটা লৈ, যোনটো এক্স কয়, কুঠাৰ এটা লৈ ডাইৰেক্ট মাৰি দিছে আৰু এইখিনি মানে দুপ এটা পাইছে। তাৰপিছত দুপ পোৱাৰ পিছত মাক আহিলে, মাক আহোঁতে আকৌ এইখিনিতে মাৰিলে, এইখিনিতে আকৌ দেখা পাইছে, মাকে দেখা পাইছে। তাৰপিছত সি ল'ৰাটো মাককো মাৰিব বিচাৰিছিলে, মানে ঘূৰাইছিলে, কিন্তু তেতিয়া একো নহ'ল মাকৰ। তো এতিয়া ল'ৰাটো কাৰেণ্টলি কোকৰাঝাৰ থানাতে আছে, পুলিচ থানাত। তো এতিয়া সেনেকৈ চলি আছে। কাৰণটো মই এতিয়া গম নাপাওঁ, এইটো ইনভেষ্টিগেশ্যন কৰিলে, পুলিচে কৰিলেহে গম পাম।